নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু কণ বিলাহী পালেং শাক আৰু লগতে মাছৰ লগত ধুনীয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু ঘৰৰ সকলোবিলাক বস্তু থাকিলে কিহৰ চিন্তা মানে ভাত বনাব গৈও মানে ঘৰৰ খাদ্য ছিঙি আনিব পাৰি আৰু ইফালে পালেং শাক আছিলে আৰু কণ বিলাহী ধুনীয়াকৈ ছিঙি আনি মাছ ফ্ৰাই কৰি লৈছোঁ আৰু সকলোখিনি এটা ধুনীয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু কণ বিলাহী মাছ পালেং শাকৰ লগত এয়া ধুনীয়াকৈ সকলো পালেং শাকখিনি অলপ ফ্ৰাই কৰি লৈছোঁ তাত মানে কণ বিলাহীখিনি দিয়া গৈছে আৰু এনেকুৱাকৈ আপোনালোকে এবাৰ বনাই চাবচোন ইমানে টেষ্টি নহয় খাবলৈ বহুতেই সোৱাদ লগা আৰু ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব আৰু যিবিলাকে নতুনকৈ চাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এইফালে মাছ তিচি মাছ চন্দা মাছ ধুনীয়াকৈ ফ্ৰাই কৰি থৈছোঁ শাক আৰু মাছৰ লগত ধুনীয়া ৰেচিপি এটা ধুনীয়াকৈ জিৰা নহৰু চাহ কাম কৰি আছে দাদাজনে ইফালে ৱালত কাম কৰি আছে দাদাজনলৈ চাহ আনিছোঁ এইফালে অলপ আছে চাহ আনিছিলোঁ দাদা সোণালী কালাৰটো কোনখিনিত এই অঁ অঁ ভাল লাগিব দিয়াৰ পিছত ভাল লগা হ'ব আৰু হাতত চাওঁ হক চাওঁ আমি সামু দিওঁ যাওঁ বোলা বোলা তুমি ভাল ছোৱালী ন মইনা হাতৰ চেণ্ডেল নাই দুটা মইনাৰ তুমি দেখোন ফাইনেলি ৰং কৰা হ'লে আপোনালোকক দেখাম বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ আৰু এটা নতুন এটা ভিডিঅ'ৰ সৈতে মই আকৌ লগ পাম আপোনালোকৰ মাজলৈ আজিলৈ বাই বাই সকলো ভালে থাকক।